বন্ধুসকল ৰাতিপুৱা শুই উঠিছিলোঁ। গুড মৰ্ণিং প্ৰথম। মই অকণ দেৰিকৈ উঠোঁ, ৰাতিপুৱা 10টা বজাত উঠিছোঁ আৰু উঠি পেলাই মোক সেইদিনাখন বনোৱা ভিডিঅ'টোৰ মই এইটো কওঁ, এতিয়াও ক'ম যে যোনখিনি ল'ৰাই মিছবিহেভ কৰিছে বা বেয়া বিহেভ কৰিছে সিহঁতে ৰং আৰু সিহঁত কেতিয়াও ৰাইট হ'ব নোৱাৰে। ৰঙেই সিহঁত, কাৰণ মিছবিহেভটো মই কেতিয়াও ভাল নাপাওঁ। বা কেতিয়াবা যদি তুমি কিবা এটা বস্তুত জিকিছা, কোনোবা কিবা এটা বস্তুত হাৰিছা, সেইটোত হাত থাকে অৰ্গেনাইজাৰ। যোনে সেইটো বস্তু পাতিছে তেওঁলোকক তোমালোকে ধৰা বা তেওঁলোকক তোমালোকে কোৱা, কিন্তু তোমালোকে ডাইৰেক্টলি স্কুলখনক গেম কৰি পেলাই কোৱাটো তোমালোকৰ দায়িত্ব নহয়। কিন্তু এতিয়া মই ছেকেণ্ড কথাটো চাওঁ। ফাৰ্ষ্ট কথা হ'ল মই ডিলটো চেক কৰিলোঁ। মই যিমানখিনি কৈ থকা হৈ আছিলে যে কনভেন্ট জিকিছে, বইজ হাৰিছে, অমুক হাৰিছে, তমুক হাৰিছে, তেন্তে অৰ্গেনাইজাৰক মই এতিয়া এটা প্ৰশ্ন কৰিব বিচাৰোঁ। মই আপোনালোকক ডিলকেইটা দেখাম। ডিলকেইটা দেখুওৱাৰ পাছত আপোনালোকে ক'ব কেনেকৈ প্ৰাইজ পালে বা আপোনালোকে চকু কি দি আছিলে যে এই ল'ৰাকেইটাই চকু দিব পাৰিলে যে আপোনালোকে চকু দিব নোৱাৰিলে, কিহৰ কাৰণে। তো মই ডিলকেইটা দেখাই আছোঁ, চেক কৰি পেলাই আপুনি চাব। তাৰ পাছত আপুনি যদি সঁচাকৈ যদি বইজৰ ভুল আছে বা একাডেমীৰ ভুল আছে তাৰপিছত ক'ব। কাৰণ বইজ একাডেমীৰ ভুল হৈছে, মই মানিছোঁ যে সিহঁতে মিছবিহেভ কৰিছে, সিহঁতে ভুল কৰিছে। এইটোত লাগিলে সিহঁতক গোটেইকেইটাক আনি পেলাই চৰি কওক, লাগিলে সেইটো আমি নিজেই ছিনিয়ৰখিনিয়ে হেণ্ডেল কৰিম। যিমান আমাৰ বইজৰ ছিনিয়ৰ আছে, একাডেমীৰ ছিনিয়ৰ আছে, গোটেইখিনি যোনখিনিয়ে চিঞৰ বাখৰ কৰিছে সিহঁতক আনি পেলাই আপোনাৰ গোটেইখিনি যিমানখিনি মিছবিহেভ কৰিছে চৰি কওক যদি বেয়া ব্যৱহাৰ কৰিছে। কিন্তু আপোনালোকৰ এটা দায়িত্ব হ'ল যে যোনখিনি ডিল হয় সেইখিনি ডিল ভালকৈ চেক কৰাটো। এতিয়া আপোনালোকে চালে ডিল। চ' এতিয়া কওক, আকৌ এবাৰ চাওক। তো কওক এতিয়া কেনেকৈ প্ৰাইজ পালে, কেনেকৈ তেওঁলোকৰ চকু পৰিলে। প্ৰতি বছৰে বেলেগৰো চকু পৰি আছিলে। প্লাছ মই এটা বস্তু কওঁ, এইটো এটা পেজৰ দ্বাৰা গৈছে। মই পেজটো এতিয়া প্ৰমোট কৰি নিদিওঁ বা পেজটোৰ কথা মই এতিয়া নকওঁ। এই পেজটোৰ দ্বাৰা এইটো ভিডিঅ' গৈছে। তো অকল মই নহয় বা মোৰ ভাইটি ভণ্টি বা কোনোবাই চোৱা নাই, এইটো ভিডিঅ' বহুতেই চাইছে। চ' এতিয়া অৰ্গেনাইজাৰৰ ভুল হয়নে নহয়? যোনে এইটো বস্তু পাতি পেলাই, যোনে এইটো বস্তু প্ৰাইজ দিছিলে, যোনে এইটো বস্তু চেক কৰি আছিলে, তেওঁ ভুল হয়নে নহয়? এইটো মই মানিছোঁ বইজে উৎপাত কৰিছে, একাডেমীয়ে উৎপাত কৰিছে। মই নাছিলোঁ, মই আছিলোঁ বৃদ্ধাশ্ৰমত, মোৰ নিজৰ আবালন কৰি আছিলোঁ। কিন্তু মোৰ লগৰখিনিয়ে যেতিয়া, মোৰ ভাইটি ভণ্টি বা মোৰ যেতিয়া কৈ আছিলে দাদাহঁতে যে ডিলটো এবাৰ চেক কৰা, ডিলটো এবাৰ চেক কৰা। চ' মই ডিলটো এবাৰ চেক কৰিলোঁ। ডিলটো এবাৰ চেক কৰি এইখিনি কি পালোঁ আপোনালোকক মই এতিয়া এটাই বস্তু ক'ব বিচাৰিছোঁ। এইটো নকওঁ যে প্ৰাইজটো ঘূৰাই দিব বা অমুকটো ঘূৰাই দিব। যিখিনি আপোনালোকৰ দ্বাৰা ভুল হৈছে বা আমাৰ ষ্টুডেণ্টৰ দ্বাৰা ভুল হৈছে, সিহঁতো সৰু হয়, উঠি অহা প্ৰজন্ম হয়, সিহঁতে হয়তো কিছুমান কথা নাজানে, আপোনালোকৰ শিকাই দিয়াটো দায়িত্ব। কিন্তু সিহঁতৰ মিছবিহেভটো মই 100% ভুল ধৰিছোঁ, কাৰণ সিহঁতক সেইটো পৰা মই নিজেই লাগিলে আমি যিমান চিনিয়ৰ আছোঁ চৰি ক'ম সিহঁতক বিহেভটোৰ কাৰণে। কিন্তু আপোনালোকৰ কথা হ'ল ভিডিঅ' ভালকৈ চাওক আৰু ভিডিঅ' ভালকৈ চাই পেলাই এতিয়া ওলাওক যে কোনে ভাল কৰিছে, কোনে বেয়া কৰিছে। কাৰণ এনেই প্ৰাইজ এটা আপোনালোকে দিছে, এনেই প্ৰাইজটো দি পেলাই হাল্লাটো কৰিছে। হাল্লাটো কিয় কৰিছে? এইটো কাৰণত কৰিছে, কাৰণ ভুল আছিলে। কাৰণ সদায় ডাঙৰো শুদ্ধ থাকিব নোৱাৰে আৰু সদায় সৰুও শুদ্ধ থাকিব নোৱাৰে। ভুল চবৰ পৰাই হয়, শুদ্ধ চবৰ পৰাই থাকে। চ' দেন আপোনালোকে ভিডিঅ'টো প্ৰথম চাওক, চাই পেলাই ডিচাইড কৰক কেনেকৈ কি মেইনটেইন কৰিব লাগিব। মই শুনিছোঁ কিবা বইজ আৰু একাডেমীৰ ওপৰত কিবা এটা সিদ্ধান্ত লোৱা হৈছে, মই নাজানো। মই নিজে দৰং কলেজৰ ল'ৰা, বাট মোৰ এক্স স্কুল হয় বইজ। চ' মই তাৰ কাৰণে এটা ষ্টেণ্ড লৈ কৈছোঁ যে যদি কিবা বইজৰ কিবা হৈছে দেন আপোনালোকে সেইখিনি আকৌ ঘূৰাই লওক। কাৰণ যদি মিছবিহেভ যদি কিবা কৰিছে, লাগিলে সি গোটেইকেইটা পোৱালীক আনি পেলাই, গোটেইকেইটা ষ্টুডেণ্টক আনি পেলাই চৰি কৰক।
সেইখিনি দায়িত্ব। কিন্তু আপোনালোকৰ দ্বাৰাও ভুল হৈছে, কাৰণ এইটো ভুল এতিয়া গোটেই অসমে চাব, আৰু আপোনালোকৰ ভুলটো নিজে শুধৰাই লওক। কাৰণ ইয়াত কনভেন্ট দায়ী নহয়, ইয়াত কোনো বইজ দায়ী নহয়, ইয়াত কোনো একাডেমি দায়ী নহয়, দায়ী হয় মাত্ৰ যোনে প্ৰাইজ দিছে তেওঁহে দায়ী। চ' আপোনালোকে চাই পেলাই কাম কৰক।